আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ কোৱা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ নাৰিকলৰ তেল পিঠা ৰেচিপি লৈ আহিলোঁ। নাৰিকলৰ তেল পিঠা মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই এয়া নাৰিকল এফাল এনেদৰে ৰুকি লৈছোঁ। আপোনালোকে বেছি কৰি ল'ব পাৰে। কমকৈ বনাম বাবে এফাল লৈ লৈছোঁ। এইখিনিত মই আটা দিম। আটা মই নাৰিকলৰ পৰিমাণ সমপৰিমাণে আটা দিছোঁ। এচিকুট নিমখ আৰু অকণমান পৰিমাণ মতে বেকিং চ'ডা দিছোঁ আৰু গৰম পানী ধুনীয়াকৈ এইখিনি মিহলাই লৈ চেনি দিছোঁ। আপোনালোকে মিঠাটো অনুযায়ী চেনি দিব যিমান মিঠা খায়। তাত মই এয়া ইলাচিৰ ভিতৰৰ যিটো গুড়ি সেইটো এনেদৰে উলিয়াই দিছোঁ আৰু ইয়াত গৰম পানী দি এনেদৰে এইখিনি ধুনীয়াকৈ এইটো হিচাপত মাৰি ল'লোঁ। এইখিনি মাৰি আধা ঘণ্টা মই ঢাকনি লগাই ৰাখি থৈছিলোঁ। তাৰপিছত এয়া চাওকচোন তেলখিনি গৰম হ'ব দিব লাগে। বহুত ধোৱা ওলোৱাকৈও নহয়, মিডিয়াম গৰম হ'লে এয়া এনেদৰে দি দিলোঁ। খুব ধুনীয়া কালাৰ হৈছে আৰু খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এনেই বিহু হওক, পূজা হওক, ঈদ হওক তেতিয়াতো নাৰিকলৰ পিঠা বনোৱাই হয়। কিন্তু এনেদৰে তেল পিঠা নাৰিকলেৰে যিসকলে নবনায় বা বনাই পোৱা নাই এনেদৰে বনাই চাব আৰু যিসকলে বনাই জানিবই। এয়া হৈ গ'ল। মই আপোনালোকক ভাঙিও দেখুৱাম ভিতৰৰ ফালে কেনেকুৱা হৈছে। এয়া চাওকচোন খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এয়া চাওকচোন মই ভাঙি দেখুৱাইছোঁ। বহুত বেছি ধুনীয়া হৈছে, খাবলৈ বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এনেদৰে আলহী আহিলেও বনাই দিব পাৰে। ইয়াতকৈ সৰুকৈ বনালেও হ'ব, কিন্তু আমি ঘৰত খোৱাৰ বাবে এনেদৰে ডাঙৰকৈ বনোৱা হৈছে। আৰু আপোনালোকে এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।